নমস্কাৰ এ লাইভ নিউজৰ ষ্টুডিঅ' মজিয়াত মই পূজা শইকীয়া শাৰীৰিক বাধকতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দিগন্ত বৰাই বিশেষভাৱে সক্ষম দুয়োটা ভৰিৰে খোজ কাঢ়িব নোৱাৰা দিগন্তই সদ্য ঘোষিত শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ উঠি অহা ছাত্ৰ-ছাত্ৰীসকললৈ কঢ়িয়াই আনিলে অনুপ্ৰেৰণা সদায় পিতৃ মাতৃৰ সহায় লৈ বিদ্যালয়লৈ অহা যোৱা কৰা দিগন্তৰ ফলাফলক লৈ বৰ্তমান উৎফুল্লিত তেওঁৰ পিতৃ মাতৃৰ লগতে অঞ্চলবাসী বাবে যদিহে অকণো না ভাবে অকণি সহানুভূতি ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মোৰ মনৰে কল্পনা যেটো কাহুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনা যেটো কাহুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অভিনৱ মৰমত বিয়াকুল কৰা না মোৰ মনৰে কল্পনা যেটো কাহুৱানা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সমাজ বিজ্ঞান বিভাগত লেটাৰ পাই পাছ কৰিছে সেইখিনি আমি খুব আনন্দিত হৈছোঁ কাৰণ সি নিজৰ চেষ্টাৰ ফলত আজি ইমানখিনি আগবাঢ়ি যাব পাৰিছে আৰু বিদ্যালয়ৰ শিক্ষকসকলেও তাক সেইদৰে সহায় কৰিছে সেইকাৰণে তাৰ আজি ভাল ফল আমি দেখিবলৈ পাইছোঁ ভৱিষ্যতে যিহেতু আপোনাৰ পুত্ৰৰ এক আশা আছে যে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে এনে ক্ষেত্ৰত আপোনালোকৰ কিবা আৰ্থিকভাৱে কিবা তেনেকুৱা অসুবিধা হ'ব পাৰে নেকি তেনেকুৱা অসুবিধা আছে আমাৰ মানে তেখেতে ধৰক ড্ৰাইভিং কৰে গাড়ী চলায়